নমস্কাৰ বন্ধুসকল, কি খবৰ? মিষ্টাৰ চৰ্কাছ উইজডমৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ টপিক কি আপোনালোকে থাম্বনেইল চাই চাগে গম পাইছে। তেন্তে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক কিয় Z+ ছিকিউৰিটি প্ৰদান কৰা হ'ল, কিয় কেন্দ্ৰীয় মন্ত্ৰালয়ে এই নিৰ্দেশনা জাৰি কৰিছে, জানেনে আপোনালোকে? যদি আপুনি নাজানে তেন্তে বলক আমি জানি লওঁ কিয় জাৰি কৰিলে। তাৰ আগত জানি লওক কেইটামান গুৰুত্বপূৰ্ণ কথা। এই X, Y, Z আৰু Z+ ছিকিউৰিটি একচুৱেলি হয় কি? X ছিকিউৰিটি মানে হ'ল এইটো এটা বেছিক প্ৰটেকশ্যন হয়, য'ত সৰু নেতা বা অভিনেতাসকলক প্ৰদান কৰা হয়। ইয়াত দুজন সুৰক্ষাকৰ্মী থাকে আৰু এজন ছিকিউৰিটি অফিচাৰ থাকে, কিন্তু ইয়াত কামাণ্ডো নাথাকে। তাৰপিছত ছেকেণ্ডটো হ'ল Y কেটেগৰী। Y কেটেগৰী ছিকিউৰিটি স্পেচিয়েলি VIP লেভেলৰ মানুহক প্ৰদান কৰা হয়। ইয়াত 11জন সুৰক্ষাকৰ্মী থাকে, তাৰে 2জন কামাণ্ডো থাকে আৰু 2জন ছিকিউৰিটি অফিচাৰ থাকে। তাৰপিছত থাৰ্ড হ'ল Z কেটেগৰী। ইয়াত নেশ্যনেল ছিকিউৰিটি গাৰ্ড NGCৰ 4জন বা 5জন কামাণ্ডো থাকে আৰু আৰক্ষী জোৱান থাকে। ই ভাৰতৰ তৃতীয়তম সুৰক্ষা ব্যৱস্থা। এই কেটেগৰীৰ ছিকিউৰিটিত স্পেচিয়েলি দিল্লী পুলিচ, CRPF আৰু ITBPৰ কামাণ্ডোও থাকে। লগতে এখন স্কট গাড়ীৰ ব্যৱস্থা থাকে, য'ত কামাণ্ডোসকলে মেচিন গানৰ সৈতে প্ৰস্তুত থাকে আৰু সেই কামাণ্ডোসকল মাৰ্চেল আৰ্টত এক্সপাৰ্ট হোৱা দেখা যায়। তাৰপিছত হ'ল Z+ ছিকিউৰিটি ব্যৱস্থা। Z+ ছিকিউৰিটি ব্যৱস্থা মানে হ'ল Z+ সুৰক্ষা ব্যৱস্থাত SPGৰ পিছত আটাইতকৈ শক্তিশালী সুৰক্ষা প্ৰদান কৰা হয়। Z+ সুৰক্ষা ব্যৱস্থা বেছিভাগ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী নাইবা সুপ্ৰিম কোৰ্টৰ জাজ বা হাইকোৰ্টৰ জাজ কিছুমান ফেমাছ পলিটিকেল লিডাৰক প্ৰদান কৰা হয়। এই নিৰাপত্তা 55জনীয়া কৰ্মশক্তিয়ে সুৰক্ষা প্ৰদান কৰে, য'ত 10জন NSGৰ কামাণ্ডো থাকে আৰু আৰক্ষী বিষয়া থাকে। সুৰক্ষাত থকা প্ৰতিজন ব্যক্তি 24 ঘণ্টা হাতত অস্ত্ৰ লৈ প্ৰস্তুত থাকে। এই সুৰক্ষা স্পেচিয়েলি 3 ধৰণে প্ৰদান কৰে। প্ৰথমতে NSGৰ কামাণ্ডো থাকে, তাৰ পিছত দ্বিতীয়তে SGPৰ অধিকাৰীসমূহ থাকে আৰু তৃতীয়তে ITBP আৰু CRPFৰ জোৱানসমূহ থাকে, লগতে স্কট আৰু পাইলট ভেহিকেলৰ ব্যৱস্থাসমূহ থাকে। চ' আপোনালোকে গম পালে যে X, Y, Z আৰু Z+ ছিকিউৰিটি ব্যৱস্থা মানে কি হয়। চ' মেইন কথালৈ আহোঁ, আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক কিয় Z+ ছিকিউৰিটি প্ৰদান কৰা হ'ল। মানে কি হ'ল, কেইদিনমান পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হায়দৰাবাদত এখন জনসভা অনুষ্ঠিত হৈছিল। সেই জনসভাত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ উপস্থিত হৈছিল আৰু এই জনসভাত এজন যুৱকে হাতত অস্ত্ৰ লৈ আক্ৰমণ চলাইছিল। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাদেৱলৈ Z+ নিৰাপত্তা প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছিল এই নিৰ্দেশনা। চ' আপোনালোকে আজি গম পালে Z+ ছিকিউৰিটি মানে কি হয় আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক কিয় Z+ সুৰক্ষা প্ৰদান কৰা হৈছে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল লাগিল। যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।